গুৱাহাটী মহানগৰীত খুৰা বিক্ৰী গঢ়িলে পুনৰ অভিলেখ দীপাৱলীৰ দুটা দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল প্ৰায় 7 কোটি টকাৰ খুৰা। আবকাৰী বিভাগৰ তথ্য মতে দীপাৱলীৰ দুটা দিনত 6 কোটি 83 লাখ টকাৰ খুৰা বিক্ৰী হয় ৰাজধানী চহৰখনত। যোৱা 12 নৱেম্বৰ 3 কোটি 72 লাখ টকা আৰু 13 নৱেম্বৰ 3 কোটি 11 লাখ টকাৰ খুৰা বিক্ৰী হয়। উল্লেখ্য যে বিগত বছৰ দীপাৱলীত গুৱাহাটী মহানগৰীত বিক্ৰী হৈছিল প্ৰায় 6 কোটি টকাৰ খুৰা। উক্ত বছৰ দীপাৱলীৰ দুটা দিনত 5 কোটি 97 লাখ টকাৰ খুৰা বিক্ৰী হৈছিল ৰাজধানী চহৰখনত। দীপাৱলীৰ প্ৰথম দিনত 2 কোটি 56 লাখ 70 হাজাৰ টকা আৰু দ্বিতীয় দিনত 2 কোটি 44 লাখ 62 হাজাৰ টকাৰ খুৰা বিক্ৰী হৈছিল। দুৰ্গা পূজাৰ সময়তো গুৱাহাটী মহানগৰত খুৰা বিক্ৰী গঢ়িছিল অভিলেখ। দুৰ্গা পূজাত গুৱাহাটীত 16.80 কোটি টকাৰ খুৰা বিক্ৰী হৈছিল। ৰাইজে মুকলি মনেৰে সকলো উৎসৱ উপভোগ কৰাৰ লগতে যাৰ খুৰা পাই সকলেও মুকলি মনেৰে পাণ কৰিলে খুৰা, যাৰ বাবে খুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত সৃষ্টি হয় এই অভিলেখ। ইফালে বিশ্বকৰ্মা পূজাৰ দিনটোতো গুৱাহাটীত বিক্ৰী হৈছিল মুঠ 6.20 কোটি টকাৰ খুৰা। আনহাতে বিগত সময়ছোৱাত ফাকুৱাৰ দুদিনত ৰাজ্যত 10.62 কোটি টকাৰ খুৰা বিক্ৰী হয়। উল্লেখ্য যে উৎসৱ পাৰ্বণ আদিৰ সময়ত ৰাজ্যখনত খুৰাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰাটো নতুন কথা নহয়। বিশেষকৈ গুৱাহাটী মহানগৰী এক প্ৰকাৰে খুৰাৰ বন্যাত উঠি ভাহি যায়। পিছে খুৰাৰ এই ব্যাপক চাহিদা বৃদ্ধি ভালনে বেয়া সেয়ে ৰাইজে বিবেচনা কৰিব। ইফালে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নতুনকৈ শ শ খুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে।